নমস্কাৰ সকলোকে মই ইউটিউব চেনেল পূজা চৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ একদম ৰাতিপুৱাতে আৰু মানে ভাবিলোঁ কি এইটো লেসন ইম্পৰ্টেণ্ট হয় ক্লাছ 6ৰ হয় এইটো সৌৰজগতত আমাৰ পৃথিৱী বুলি এটা লেসন আছে তাৰ পৰা কোৱেশ্চন আহে মানে গ্ৰহ নক্ষত্ৰৰ কথা আছে এইখিনি ইম্পৰ্টেণ্ট হয় মানে মুঠতে ইয়াৰ পৰা কোৱেশ্চন আহে ঠিক আছে তো সেইকাৰণে এবাৰ মানে ওপৰৰ পৰা কোনকিটা ইম্পৰ্টেণ্ট মই কৈ দিছোঁ আপোনালোকে লিখি ল'ব বা মনত ৰখাই ল'ব সৰু সৰু কথা আপোনালোকে জানেই চাগে সূৰ্যটো অতি উত্তপ্ত নক্ষত্ৰ এটোটো আমি জানোৱে সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী সেলসিয়াস এটো আহিব পায় যে সূৰ্যৰ ওপৰ অংশৰ উত্তাপ কিমান হয় অপচন দিয়া থাকিব 3000 4000 5000 6000 ডিগ্ৰী সেলসিয়াস তেতিয়া আনসাৰ হ'ব 6000 ডিগ্ৰী সেলসিয়াস তাৰ পিছত সূৰ্যৰ বয়স 500 কোটি বছৰ ওচৰছে এটো নাহে বাৰু তাৰ পিছত পৃথিৱীত হোৱা দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ হাল হলনি এই সকলো বিলাক মানে পৰিৱৰ্তনৰ প্ৰধান কাৰণে হৈছে সূৰ্য ঠিক আছে সূৰ্যৰ ওপৰ অংশৰ উত্তাপ 6000 ডিগ্ৰী সেলসিয়াস এটো মনত ৰাখি থব তাৰ পিছতে আকাশত কিছুমান তৰা আছে যিবোৰ তিৰবিৰাই থাকে আৰু কিছুমান বেছি উজ্জ্বল দেখিবলৈ পোৱা যায় এই তৰাবোৰ হৈছে গ্ৰহ নক্ষত্ৰৰ দৰে গ্ৰহবোৰৰ নিজা পোহৰ নাই এটোটো জানে আৰু এটো কোৱেশ্চন আহিবও পাৰে আকৌ নক্ষত্ৰবিলাকৰ নিজা তাপ আৰু পোহৰ আছে কিন্তু গ্ৰহবিলাকৰ নাই নক্ষত্ৰৰ পৰা পোৱা তাপ আৰু পোহৰতে গ্ৰহবিলাক তিৰবিৰাই থাকে তাৰ পিছত আমি বাস কৰা পৃথিৱীখন এটা কি হয় নক্ষত্ৰ নে গ্ৰহ আমি বাস কৰা পৃথিৱীখন হৈছে এটা গ্ৰহ পৃথিৱীয়ে তাপ আৰু পোহৰ কৰ পৰা পায় আহিব পায় তেতিয়া হ'ব পৃথিৱীয়ে তাপ আৰু পোহৰ কৰ পৰা পায় নক্ষত্ৰটোৰ পৰা পায় মানে সূৰ্যৰ পৰা পায় সূৰ্য কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ উপগ্ৰহ ধূমকেতু উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা পৰিয়ালটোৱে হৈছে সৌৰজগত সৌৰজগতৰ গ্ৰহ উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জসমূহে সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথেৰে অনবৰতে ঘূৰি থাকে সৌৰ পৰিয়ালত মুঠতে 8টা গ্ৰহ বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন যে সৌৰজগতত কেইটা গ্ৰহ আছে বুলি আহিব পায় মানে সৌৰ পৰিয়ালত দেই তেতিয়া হ'ব 8টা গ্ৰহ আছে আৰু সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্ৰহ কেইটা হৈছে কি যে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এইকেইটা আপোনালোকে জানে আৰু হে 8টা হল এতিয়া প্ৰথম যেহেতু এনেকে মনত ৰাখবা বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন প্লুটো প্ৰথমে যেহেতু বুধটো পাওঁ সো বুধটো সূৰ্যৰ একেবাৰে ওচৰত থকা আহে কিন্তু সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি তেতিয়া কি হ'ব বুধ ঠিক আছে আৰু আটাইতকৈ দূৰত থকাটো কি হ'ব একদম লাষ্টত যেটো আমি কওঁ নেপচুন হেতু হ'ব নেপচুন আটাইতকৈ সূৰ্য আটাইতকৈ দূৰত আছে মানে আৰু একেবাৰে ওচৰত আছে কোন বুধ হেকানে বুধটো বহুত বেছি গৰম হয় মানে যেহেতু সূৰ্য ওচৰত থাকে হেতু কাৰণে আৰু নেপচুনটো বুধৰ তুলনাত ঠাণ্ডা হয় বুজি পালে তাৰ পিছত আগতে প্লুটো আছিল কিন্তু প্লুটো এতিয়া নাই তাৰ পিছতে আহি গল পৃথিৱীৰ আনুমানিক বয়স পায় 4500 নিযুত বছৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ইম্পৰ্টেন্ট হয় পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 সেকেন্ড সময় লাগে বুজি পালে 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 সেকেন্ড সময় লাগে এটো ইম্পৰ্টেন্ট হয় যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে তেতিয়া এই গুটে বস্তুটো মনত ৰাখি থব মানে ঘণ্টা দিন ঘণ্টা মিনিট সেকেন্ড ঠিক আছে 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 সেকেন্ড সময় লাগে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ তাৰ পিছত পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব এটো আহিব পাৰে 1,10,000 অযুত লাখ নিযুত কোটি 149 কোটি 597,900 কিলোমিটাৰ 149 কোটি 597,900 কিলোমিটাৰ পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব তাৰপিছতে ইমান ডাঙৰটো বাৰু নাহিবও পাৰে দেই কিন্তু হে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ যিমানটো সময় লাগে সেই সময়টো খালি আহে তাৰপিছতে ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱীয়ে ঘণ্টাত মানে কিমান কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে আহিব পাৰে 1670 কিলোমিটাৰ বেগেৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে হল ইয়াত হেকিটা ইম্পৰ্টেন্ট আহে আৰু বতৰ হাল হলনি দিন ৰাতি এবিলাক ঋতু পৰিৱৰ্তন এবিলাক কাৰ কাৰণে হয় তেতিয়া হলে
প্ৰধান কাৰণ কি সূৰ্য হ'ল তাৰপিছত এইটো গম পালে আৰু 8টা গ্ৰহ আছে বুধ শুক্ৰ পৃথিৱী মংগল ইউৰেনাছ বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন আৰু প্ৰথমটো হৈছে বুধ শেষৰটো হৈছে নেপচুন সেইকাৰণে সূৰ্য আটাইতকৈ ওচৰত থকাটো বুলি আহে তেতিয়া হ'ব বুধ হ'ল আৰু সেইটো গৰম হয় তাৰপিছতে এইকেইটা ইম্পৰ্টেণ্ট হয় চাওক গ্ৰহৰ ভিতৰত বুধ সূৰ্য আটাইতকৈ ওচৰত থকা গ্ৰহটো গম পালে এতিয়া সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে একাধিক্ৰমে গ্ৰহবোৰ হৈছে প্ৰথমে বুধ গ্ৰহটো একদম সৰু হয় আৰু ই একেবাৰে ওচৰত আছে তাৰপিছত শুক্ৰটো এটা বৈশিষ্ট্য হৈছে ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে বুজিলে শুক্ৰটো কি ক'লো মই পূবৰ পৰা পশ্চিমলৈ ঘূৰে আৰু ইয়াক যমজ গ্ৰহ বুলি কোৱা হয় শুক্ৰটো দেই যমজ গ্ৰহ বুলি কাক কোৱা হয় আহে তেতিয়া হ'ব শুক্ৰ তাৰপিছত আৰু ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে তাৰপিছত আহি গ'ল পৃথিৱী তাৰপিছত আহি গ'ল মংগল গ্ৰহটো ৰঙচুৱা হয় ৰঙচুৱা গ্ৰহটোৰ নাম কি আহিব পাৰে যে বুধ শুক্ৰ পৃথিৱী মংগল তেতিয়া আনচাৰ হ'ব মংগল আৰু যমজ গ্ৰহ বুলি কোনটো কয় শুক্ৰ তাৰপিছত বৃহস্পতি হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ হ'ল এই 8টাৰ ভিতৰত আটাইতকৈ ডাঙৰটো হৈছে বৃহস্পতি আটাইতকৈ সৰুটো হৈছে বুধ আটাইতকৈ ওচৰত থকাটো হৈছে বুধ তাৰপিছত শনি যাৰ উপগ্ৰহৰ সংখ্যা চবতকৈ বেছি হ'ল 82টা উপগ্ৰহ আছে শনিৰ বুকখনত 30টা আছিলে কিন্তু এতিয়া 82টা আছে হ'ল উপগ্ৰহৰ সংখ্যা শনি আটাইতকৈ বেছি উপগ্ৰহ আছে 82টা উপগ্ৰহ আছে তাৰপিছত ইউৰেনাছ আহি গ'ল তাৰপিছত আহিলে নেপচুন যিটো আটাইতকৈ দূৰত আছে নেপচুন আটাইতকৈ দূৰত আছে যাৰ উপগ্ৰহৰ সংখ্যা 8টা উপগ্ৰহকেইটা মই চবৰে কৈ দিওঁ বুধৰ উপগ্ৰহ নাই বুধ গ্ৰহটোৰ উপগ্ৰহ নাই ই আটাইতকৈ সৰু আৰু একদম ওচৰত আছে ৰিপিট কৰি দিছোঁ মই তাৰপিছত শুক্ৰটোক যমজ গ্ৰহ বুলি কোৱা হয় যিটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে আৰু ইয়াৰো কোনো উপগ্ৰহ নাই বুধ শুক্ৰৰ কোনো উপগ্ৰহ নাই প্ৰথম দুটাৰ কোনো উপগ্ৰহ নাই তাৰপিছত পৃথিৱীৰ উপগ্ৰহ এটা জানেই চন্দ্ৰটো তাৰপিছত মংগল গ্ৰহটো হৈছে ৰঙচুৱা গ্ৰহ আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা হৈছে 2টা তাৰপিছত বৃহস্পতিটো আটাইতকৈ ডাঙৰ গ্ৰহ ইয়াৰ উপগ্ৰহৰ সংখ্যা হৈছে 16টা তাৰপিছত শনিটোৰ যাৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি ক'লোৱে মই 82টা 82টা তাৰপিছত ইউৰেনাছৰ উপগ্ৰহৰ সংখ্যা হৈছে 15টা আৰু নেপচুন যিটো আটাইতকৈ দূৰত আছে এইটোৰ উপগ্ৰহৰ সংখ্যা হৈছে 8টা ঠিক আছে এইটো মনত ৰাখি থ'লে হ'ল তাৰপিছত আঙুঠি থকা গ্ৰহ হৈছে মানে কিছুমান গ্ৰহৰ চাৰিওফালে এনেকুৱা এনেকৈ আঙুঠিৰ নিচিনাকৈ আছে মানে সেই আঙুঠি থকা গ্ৰহকেইটা হৈছে বৃহস্পতি যেটা আটাইতকৈ ডাঙৰ শনি যাৰ মানে উপগ্ৰহ সংখ্যা বেছি এনেকৈ কৈ দিছোঁ তাৰপিছত ইউৰেনাছটোৰ উপগ্ৰহ সংখ্যা 15টা আছিলে নেপচুন যিটো আটাইতকৈ দূৰত হয় 8টা উপগ্ৰহ আছিলে এইকেইটা বৃহস্পতি শনি ইউৰেনাছ নেপচুন এই চাৰিটাৰ আঙুঠি আছে এটা এনেকৈ মানে আঙুঠিৰ নিচিনা আছে মানে সেইকাৰণে আঙুঠি থকা গ্ৰহ বুলি কয় এই চাৰিটাক কি ক'লোঁ বৃহস্পতি শনি ইউৰেনাছ নেপচুন এই চাৰিটা লাষ্টৰ চাৰিটা মানে তাৰপিছত শনি গ্ৰহটোৰ যিখিনি আঙুঠি আছে তাৰ সৌন্দৰ্য আটাইতকৈ বেছি হ'ল এইটো মনত ৰাখি থ'ব তাৰপিছত সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহটো সৌৰজগতৰ দ্বিতীয় গ্ৰহ বুলি কোৱা হয় কাক কোৱা হয় শুক্ৰক কোৱা হয় দ্বিতীয় হ'ব প্ৰথমটো বুধ তাৰ ছেকেণ্ডটো কি হ'ব শুক্ৰ সেইটো কাৰণে তাৰপিছত শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ পৰা ওলোটা অন্যবোৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰে কিন্তু শুক্ৰ গ্ৰহটো মানে পূবৰ পৰা পশ্চিমলৈ ঘূৰে তাৰপিছত সেইকাৰণে সেইটোহে আহিব পাৰে মনত ৰাখি থ'ব আকাৰ আৰু আকৃতিত পৃথিৱীৰ লগতে শুক্ৰ গ্ৰহৰ সাদৃশ্য থকা বাবে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় কেলে যমজ বুলি কয় যে পৃথিৱীৰ নিচিনা গ্ৰহটো অলপ আকৃতিটো মিলে একেই অলপ দেখিবলৈ সেইটো কাৰণে পৃথিৱীৰ যমজ গ্ৰহ বুলি কাক কোৱা হয় শুক্ৰক কোৱা হয় আৰু শুক্ৰক সৌৰজগতৰ দ্বিতীয় গ্ৰহ হ'ল তাৰপিছত শুক্ৰৰ কোনো উপগ্ৰহ নাই তদুপৰি শুক্ৰ গ্ৰহক পুৱতি তৰা বা সাজ ভূতা তৰা বা হাজলি ভূতা তৰা বুলিও জনা যায় শুক্ৰ গ্ৰহক পুৱতি ভূতা তৰা বা সাজ ভূতা তৰা বা হাজলি ভূতা তৰা বুলিও জনা যায় তাৰপিছত সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটি হ'ল মংগল এইটো বুধ শুক্ৰ পৃথিৱী মংগল হ'ল আৰু মংগল গ্ৰহটো ৰঙচুৱা আছিলে আগতে মনত ৰাখি থ'ব ই ৰঙচুৱা বৰণৰ হয় সেইটো মানে মংগলৰ সেইটো মনত ৰাখিলে হ'ল যে ই 4 নম্বৰত আছে আৰু ই ৰঙচুৱা হয় আৰু ইয়াৰ 2টা উপগ্ৰহ আছে
তাৰপিছত সৌৰজগতৰ বৃহত্তম গ্ৰহটোৱে হৈছে বৃহস্পতি খালী চকুৰে বৃহস্পতি গ্ৰহক আকাশত দেখা যায় এতিয়া খালী চকুৰে দেখা গ্ৰহটো কি বুলি আহিব পাৰে তেতিয়া হ'ব বৃহস্পতি তাৰপিছত বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱী আয়তনৰ 1317 গুণ বুলি কৈছে কি বুলি কৈছে বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ 1317 গুণ বেছি বুলি কৈছে বৃহস্পতিটো ইমানেই মানে ডাঙৰ এনেওতো সবচে ডাঙৰ তো আয়তনটো পৃথিৱীৰ তুলনাত মানে 1317 গুণ ডাঙৰ বুলি কৈছে তাৰপিছত সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা শনি সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ প্ৰথম ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি নেক্সটটো হৈছে কি শনি বৃহস্পতি ইউৰেনাছ আৰু নেপচুনৰ আঙঠিতকৈ শনিৰ আঙঠিৰ সৌন্দৰ্য বেছি এইটো ক'লোৱে আৰু আঙঠি চাৰিটা গ্ৰহতে আছে বৃহস্পতি শনি ইউৰেনাছ নেপচুন চাৰিটাত আঙঠি আছে আৰু আটাইতকৈ বেছি সৌন্দৰ্য বেছি থকা সৌন্দৰ্য বেছি মানে আঙঠিবোৰ যাৰ সৌন্দৰ্য আটাইতকৈ বেছি থকা গ্ৰহটো হ'ল শনি তাৰপিছত সৌৰজগতৰ একেবাৰে শেষত থকা প্লুটো জ্যোতিষ্কটো গ্ৰহ হিচাপে ধৰিব নোৱাৰি বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে এইটো আগতে আৰু কোৱা হ'লেই গম পায় তো এইকেইটা এডোখৰ মুঠতে এইটো পেৰেগ্ৰাফ বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে আঙুঠি থকা গ্ৰহ হ'ল চাৰিটা বৃহস্পতি শনি ইউৰেনাছ নেপচুন আৰু আটাইতকৈ ধুনীয়াকৈ মানে আঙুঠিৰ সৌন্দৰ্য বেছি থকা গ্ৰহটো হৈছে শনি আৰু শনি বৃহস্পতি আটাইতকৈ ডাঙৰ আৰু শনি আটাইতকৈ ডাঙৰৰ দ্বিতীয়টো মানে বৃহস্পতিৰ পিছতে শনি আৰু বৃহস্পতিটো পৃথিৱীতকৈ 1317 গুণ ডাঙৰ বুলি কৈছে হ'ল তাৰপিছত আৰু ইম্পৰ্টেণ্ট পালোঁ কি শুক্ৰ গ্ৰহক পুৱতি ভূতাতৰা বা সাজ ভূতাতৰা বা হাজলি ভূতাতৰা বুলিও জনা যায় তাৰপিছত সৌৰজগতৰ কোনটো গ্ৰহ মানে খালী চকুৰে আকাশত দেখা যায় তেতিয়া আনচাৰ হ'ব বৃহস্পতি হ'ল এইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব আৰু শুক্ৰ গ্ৰহটো বেলেগতকৈ ওলোটাকৈ ঘূৰে তাৰমানে এইবোৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰে শুক্ৰটো আকৌ পূবৰ পৰা পশ্চিমলৈ ঘূৰে তাৰ এইটো বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো জানি থোৱা অহা বুলি দিয়া আছে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত 2006 চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ নৱমতম গ্ৰহ হিচাপে জনা গৈছিল কিন্তু 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক অন্যান্য গ্ৰহৰ দৰে নকৈ এক বাওনা গ্ৰহ বুলিহে কৈছে কোনে কৈছে এইটো আহিব পাৰে তেতিয়া হ'ব আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই আৰু কোন চনৰ পিছত 2006 চনৰ পিছত প্লুটোক বাওনা গ্ৰহ বুলিহে কৈছে মানে প্লুটো গ্ৰহটোৰ বিষয়ে সংস্থাটোৱে কৈছে যে এই গ্ৰহই নিজৰ কক্ষপথেদি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা গৈছে গতিকে ইয়াক প্ৰকৃত গ্ৰহ বুলি কোৱা মানে ক'ব পৰা নাযাব বুলি কৈছে ঠিক আছে কোনে কৈছে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাটোৰ নাম মনত ৰাখিব তাৰপিছত আৰু কোন চনৰ পিছৰ পৰা প্লুটোক গ্ৰহ হিচাপে ধৰা নাই 2006 চনৰ পিছৰ পৰা হ'ল তাৰপিছত উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে ঘূৰে এইটোতো আমি জানোৱেই আমি আকাশত দেখা চন্দ্ৰটো এটা উপগ্ৰহ যি চন্দ্ৰ কাৰ উপগ্ৰহ পৃথিৱীৰ উপগ্ৰহবোৰৰো নিজা পোহৰ আৰু তাপ নাই গ্ৰহৰ নিচিনাকৈ চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ ই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজতহে গ্ৰহাণুপুঞ্জ দেখা যায় এইটো কুৱেশ্যন আহিব পাৰে যে গ্ৰহাণুপুঞ্জ কোনকেইটা গ্ৰহৰ মাজত দেখা যায় তেতিয়া হ'ব মংগল আৰু বৃহস্পতি হ'ল ইম্পৰ্টেণ্ট হয় পিছে কিতাপখন এইটো বস্তু মইহে লিখি থৈছোঁ তাৰপিছত এইটো ইম্পৰ্টেণ্ট 1609 চনত গেলিলিয়ে দূৰবীনেৰে প্ৰথমে চন্দ্ৰ পৰ্যবেক্ষণ কৰে ইম্পৰ্টেণ্ট হয় প্ৰথমে চন্দ্ৰ কোনে পৰ্যবেক্ষণ কৰে আহিব পাৰে অপশ্যন দিয়া থাকিব তেতিয়া হ'ব কি গেলিলিয়ে ঠিক আছে কিহেৰে দূৰবীনেৰে আৰু কোন চনত 1609 চনত তাৰপিছত নীল আৰ্মষ্ট্ৰং 1669 চনৰ 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ চন্দ্ৰত মানে খোজ দিয়া প্ৰথমজন ব্যক্তি কোন আছিলে তেতিয়াহ'লে হ'ব কি নীল আৰ্মষ্ট্ৰং কোন চনত 1969 চনত মানে 1969ত নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত ভৰি দিছিলে মনত ৰাখিব আৰু গেলিলিয়ে প্ৰথম কি কৰিছিলে তেওঁ দূৰবীনেৰে প্ৰথম চন্দ্ৰটো পৰ্যবেক্ষণ কৰিছিলে তাৰপিছত 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন 1 নামৰ মানৱবিহীন মহাকাশ যানখন প্ৰথমবাৰৰ কাৰণে চন্দ্ৰলৈ প্ৰেৰণ কৰে 2008 চনতে প্ৰেৰণ কৰিছিলে আৰু ছাকচেছ হৈছে যোৱা বছৰ হ'ল
তাৰপিছত সৌৰজগতত থকা গ্ৰহাণুপুঞ্জ হৈছে কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি এই গ্ৰহাণুপুঞ্জসমূহ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায় এইটোৱে ক'লোৱে যে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জ দেখা যায় গ্ৰহবোৰৰ দৰে গ্ৰহাণুপুঞ্জয়ো গ্ৰহৰ চাৰিওফালে ঘূৰে সূৰ্যৰ চাৰিওফালে ঘূৰে গ্ৰহবোৰৰ দৰে গ্ৰহাণুপুঞ্জয়ো সূৰ্যৰ চাৰিওফালে ঘূৰে তাৰপিছত বাষ্পীয় আৱৰণ থকা পদাৰ্থসমূহক ধূমকেতু বুলি কোৱা হয় পিণ্ডসমূহক ধূমকেতু বুলি কোৱা হয় বাষ্পীয় আৱৰণ থকা পদাৰ্থৰ পিণ্ডসমূহক ধূমকেতু বুলি কোৱা হয় তাৰপিছত এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় বাৰু এইবোৰ নালাগে যিটো লাগে সেইটোৱে কৈ দিছোঁ বহুতো তৰা থুপ খাই থকা অঞ্চলটোৱে একোখন তাৰকা ৰাজ্য সৌৰজগতত থকা তাৰকা ৰাজ্যখনৰ নাম কি আহিব পাৰে তেতিয়া হ'ব হাতীপতি হ'ল সৌৰজগতত থকা তাৰকা ৰাজ্যখনে হৈছে হাতীপতি তাৰকা ৰাজ্য মনত ৰাখি থ'ব তাৰপিছত কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযানে সৌৰজগত আৰু মহাকাশ সম্বন্ধে বহু নতুন নতুন তথ্যৰ সম্ভেদ দিছে আমাৰ ভাৰতবৰ্ষই প্ৰেৰণ কৰা কেইটিমান কৃত্ৰিম উপগ্ৰহ হৈছে এইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব ইনসাট IRS আৰু এডুসাট হ'ল এই তিনিটা মনত ৰাখি থ'ব ইম্পৰ্টেণ্ট হয় কৃত্ৰিম উপগ্ৰহকেইটা কি ভাৰতে প্ৰেৰণ কৰা ইনসাট এডুসাট আৰু IRS এইকেইটা ইম্পৰ্টেণ্ট হয় তাৰপিছত মন কৰিবলগীয়া কথাকেইটা এবাৰ পটাপট পঢ়ি দিছোঁ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ অনেক উপগ্ৰহ ধূমকেতু উল্কা আৰু গ্ৰহাণুপুঞ্জ এই আটাইবোৰ লগ হৈ আমাৰ সৌৰজগত গঠন হৈছে এইটো গম পালে যে 8টা বুধ শুক্ৰ এনেকৈ চিৰিয়েল যাব তেতিয়া মনত থাকিব বুধ একদম ওচৰৰ আৰু ই বহুত গৰম হয় আৰু ই সৰু হয় আৰু শেষৰটো হৈছে নেপচুন আটাইতকৈ ডাঙৰটো হৈছে বৃহস্পতি তাৰপিছতে শুক্ৰটো কি আছিলে বৈশিষ্ট্যটো ই মানে উলুটাকৈ ঘূৰে বেলেগবোৰ পশ্চিমৰ পৰা পূবলৈ ঘূৰে ই পূবৰ পৰা পশ্চিমলৈ ঘূৰে হ'ল তাৰপিছতে আৰু আছিলে যে শুক্ৰটো কোনো উপগ্ৰহ নাই বুধৰো কোনো উপগ্ৰহ নাই শুক্ৰটোক যমজ গ্ৰহ বুলি কয় পৃথিৱী যিহেতু পৃথিৱীৰ নিচিনা অলপ একে বৃহস্পতি আটাইতকৈ ডাঙৰ আৰু শনি দ্বিতীয় বৃহৎ মানে বৃহস্পতি একদম প্ৰথম বৃহৎ ডাঙৰ মানে আৰু শনিটো দ্বিতীয় বৃহৎ আৰু শনিটো বৃহস্পতি শনি ইউৰেনাছ নেপচুন চাৰিটাত আঙুঠি আছে আৰু সবচে সৌন্দৰ্য বেছি শনি তাৰপিছত আৰু কিবা আছেনে চাই লওঁ গ'ল এইকেইটা বস্তু পৃথিৱীৰ যমজ গ্ৰহ বুলি কাক কোৱা হয় অপশ্যন দিয়া আছে বুধ শুক্ৰ মংগল শনি তো কাক কোৱা হয় পৃথিৱীৰ যমজ বুলি অপশ্যন দিয়া আছে মই ক'লোঁ নহয় তেতিয়াহ'লে হ'ব পৃথিৱীৰ যমজ বুলি কোৱা হয় শুক্ৰ গ্ৰহক বুধ শুক্ৰ মংগল শনি দিয়া আছে তো অপশ্যন বি ইজ কাৰেক্ট শুক্ৰ সৌৰজগতত অস্থায়ীভাৱে ভূমিকম্প এইবোৰ নালাগে এইকেইটা ইম্পৰ্টেণ্ট হয় মানে সেইকাৰণে মই বোলো ভিডিঅ'টো বনাই দিওঁ স্কুল যোৱাৰ আগত আপোনালোকৰ হেল্প হ'ব শুনি ল'লেও এইটোৰ পৰা কুৱেশ্যন আহে মানে ওচৰৰ কিটো দূৰৰ কিটো ৰঙচুৱা বুলি কাক কোৱা হয় এনেকুৱা টাইপত আপোনালোকে লিখি ল'ব তেতিয়া বেছি সুবিধা হ'ব ঠিক আছে বাকী মই স্কুল লওঁ ভিডিঅ'টো যদি শেষলৈকে চাইছে থেংক ইউ ছ' মাছ